জনাইছোঁ আৰু আমি মুকলিভাৱে কৈছোঁ যে ইক' চেঞ্চিটিভ জোন 10 কিলোমিটাৰ পৰিৱৰ্তে 1 কিলোমিটাৰ নহয়, একেবাৰে 0। বৰ্তমান সময়ত শুনিব পোৱা মতে যে কাজিৰঙা ইক' চেঞ্চিটিভ জোন যিটো 10 কিলোমিটাৰ আছিল সেইটো বৰ্তমান 1 কিলোমিটাৰ কৰিবলৈ গৈ আছে। তাত কোনো এখন হোটেল নিৰ্মাণৰ ক্ষেত্ৰত অসম চৰকাৰে তো আপোনালোকে এটা কথা মন কৰক যে আচলতে যদি সেইটো 10 কিলোমিটাৰ ঠাইত 1 কিলোমিটাৰ কৰে তেতিয়াহ'লে মিটাৰৰ ভিতৰত যদি পৰে তেতিয়াহ'লে সেই তাত জীৱ জন্তু কেনেদৰে থাকিব, সেই তাত থাকিব নোৱাৰি, খাবলৈ নাপায়, অথচ সেই তেতিয়া কি কৰিব, ওলাই আহিব, বাহিৰলৈ ওলাই আহিবলৈ চেষ্টা কৰিব, মানুহৰ লগত সংঘাত সৃষ্টি হ'ব। তো এই ক্ষেত্ৰত সকলোৱে মাত মাতি আছে, অসম চৰকাৰক যিহেতু বুজাই আছে বা অসম চৰকাৰৰ ওপৰত মাত মাতি আছে, মাত মতা সকলোৰে অধিকাৰ আছে। কিন্তু তেনে ক্ষেত্ৰত এই খুৰাজনে কি মন্তব্য কৰিছে আপোনালোকে শুনকচোন। তেখেতে কৈছে 1 কিলোমিটাৰৰ নহয় বোলে 0 কৰিব লাগে। কেনে আচৰিত মন্তব্য কৰিলে। আৰু তেখেতে কৈছে জীৱ জন্তুৰ সুৰক্ষাৰ কথা বোলে পাতিছে বা জীৱ জন্তুৰ সুৰক্ষাৰ কথাহে ভাবিছে। 0 কৰিলে বাৰু জীৱ জন্তুৰ সুৰক্ষাৰ কথা কেনেদৰে ভাবিব পাৰে, এইষাৰ কথা আপোনালোকলৈ এৰিলোঁ। আপোনালোকে ইয়াৰ মন্তব্য কমেণ্ট মাধ্যমত দিব বুলি আশা ৰাখিলোঁ। তো চাওকচোন আপোনালোকে এই খুৰাজনৰ মন্তব্যখিনি শুনক। অসমৰ স্বনামধন্য মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাজিৰঙাবাসী ৰাইজৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সুৰক্ষাৰ প্ৰতি তেখেতে যিসমূহ পদক্ষেপ লৈছে আমি সমূহ কাজিৰঙাবাসীয়ে সমৰ্থন জনাইছোঁ আৰু আমি মুকলিভাৱে কৈছোঁ যে ইক' চেঞ্চিটিভ জোন 10 কিলোমিটাৰ পৰিৱৰ্তে 1 কিলোমিটাৰ নহয়, একেবাৰে 0% কৰাটো আমি বিচাৰিছোঁ। কাৰণ কাজিৰঙাবাসী ৰাইজে সদায় জন্তুৰ লগত সহবাস কৰিবলৈ আজি 100 বৰ্ষ পূৰণ কৰিলে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আজি 100 বৰ্ষ সম্পূৰ্ণ হ'ল আৰু আজিলৈকে কাজিৰঙাবাসী ৰাইজে সেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনৰীয়া জন্তুৰ লগত সহবাস কৰিছে আৰু সুৰক্ষাৰ কাৰণে উদ্যান কৰ্তৃপক্ষ তথা চৰকাৰৰ লগত সহযোগ কৰি আছে।